তিনিচুকীয়া জিলাৰ মাকুম লাইনা গাঁৱৰ পথাৰত নগাজা নচেছৰ পৰা পাইপ ফুটি অহৰহ ক্ৰুড অইল নিৰ্গত হৈ 100 বিঘাৰো অধিক খেতিপথাৰ বিনষ্ট যাৰ ফলত পথাৰ ধান কাটিবলৈ আহি প্ৰত্যক্ষ কৰি মূৰে কপালে হাত দিছে চহা খেতিয়কসকলে অইল ইণ্ডিয়া লিমিটেডৰ গাফিলতিৰ ফলতে এনে ঘটনা সংঘটিত হোৱাত ক্ষোভিত হৈ পৰিছে চহা খেতিয়কসকলে বৰ্তমানলৈকে উক্ত স্থানত অইল ইণ্ডিয়া লিমিটেডৰ কোনো এগৰাকী লোক উপস্থিত হোৱা নাই পূৰ্বতে উক্ত স্থানত তিনিবাৰকৈ এনেদৰে অইল ইণ্ডিয়া লিমিটেডৰ গাফিলতিৰ বাবে তেল নিৰ্গত হোৱা ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ এটা চাব লাগিব অইলে এতিয়া আমাৰ ইমান এটা 5-6 বছৰ লাগে এখিনিত খেতি নহয় এতিয়া কিবা এটা কৰিব লাগিব এতিয়া এবাৰ নহয় নহয় তিনিবাৰ লাগে হল 16 চনত এবাৰ পৰিলে তেতিয়াও ভালকে ব্যৱস্থা নকৰিলে তাৰ আগলৈকে বা নাজানো তেতিয়া সৰু হৈ আছিলো এতিয়া সেইখিনিয়ে ব্যৱস্থা কৰা নাই আকৌ এতিয়ালৈকে ভালকে কৰিব লাগে আৰু আহিছে ওপৰৰ পৰা চিউৰি আছে চিউৰিলে নহব নহয় ওচৰত আহিব লাগিব কত কি হৈছে চাব লাগিব আহিছে কৈ আছে অথনিবাৰ ৰখি আছো আমি কিমান বিঘা মান হ'ব ইয়াত 100 বিঘা মান হ'ব ইয়াত বেছি হ'ব মানে বিওপি গৈ আছে আৰু তেল পই গৈ আছে ওচৰে পাজৰে এতিয়া আপোনালোকৰ তো চাবলৈ গলে অল খেতি একমাত্ৰ উপাৰ্জন খেতি আছে খেতি বেলেগ নাই পথাৰত অচেছৰ পৰা তেল পৰিলে 2 বিঘাগত বেছি হ'ব তাৰপিছত কেনেকৈ পৰিলে সেইটোও নাজানো এতিয়া তেনেকৈ ওপৰ অইলৰ পৰা তেনেকৈ আহি সেই অহা নাই চাবলৈ আজি কালি পৰহি 3 দিন হৈছে নেকি আমি আজি গম পাইছোঁ আকৌ তেনেকৈতো ধান কাটিব আহোঁতে গম পাইছোঁ সেইখিনিত কাটিলোঁ কটাটো কোনো অহা নাই অইলৰ পৰা অহা নাই আমাৰতো এইখিনি এতিয়া বৰবাদ হৈ যাব হেৰি 5 বছৰলৈকে খেতিয়ে নহয় এইখিনি আমাকতো পইচা নালাগে ইয়াতে আপোনাৰ একোটা অকল লাইনাগাঁৱৰ মানুহৰ হেৰি আছে অকল লাইনাগাঁৱৰ মানুহৰ এতিয়ালৈকে কোনো নাই অহা এইখিনি কি কৰিব এতিয়া এইখিনি নষ্ট হৈ যাব এতিয়া এইখিনি আমাক এতিয়া অইলে কি কৰে কিবা এটাতো দিব লাগিব ন ইয়াৰ ফচলৰ দামটো এতিয়া আমিতো এইখিনিতেতো আমি এতিয়া বছৰ যোৱাই খাওঁ ন এবাৰ নহয় এবাৰলৈকে 3বাৰ হৈছে অলপ সেফটি কৰিব লাগে হেতেও জানিব লাগে এতিয়া 3বাৰলৈকে আমাৰতো এতিয়া ধানখিনি পকিব হৈছিলে আমাৰতো এতিয়া কেনেকুৱা দুখ লাগিছে আমিহে জানিছো এতিয়া এইখিনিতো আমি এতিয়া নেপাওঁ এইখিনি ৰ'দ দিব লাগিলে এতিয়া মৰিব